নমস্কাৰ আৰু সকলোকে মোৰ ইউটিউব চেনেল পূজা চৰললৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালে। আৰু আজি মই মানে ভিডিওটো বনাইছো যেটো কথা কবৰ কাৰণে হেতু মানে মই এমাহ আগতে কব লাগিছিল, কিন্তু যেহেতু আপোনালোকক প্ৰিপাৰেচন কৰাই থকাত অকনমান হেল্প কৰিছিলো, হেতু কাৰণে মই মানে সেই ভিডিওটো মাজত ভৰাব বিচৰা নাছিলো। কাৰণ কেলে জানে না, মই যদি কিবা এটা বস্তু প্ৰিপাৰেচন কৰি আছো, কাৰোবাৰ পৰা পঢ়ি আছো, মাজতে যদি বেলেগ এটা টপিক বহাই দিয়াটো obviously মানে এনেকুৱা লাগিব, এই মাজতেনো এটো কেলে দিব লাগে, এনেকুৱা নিচিনা লাগিব ন। হেতু কাৰণে মানে মই দিয়া নাছিলো হা। তো ফাৰ্স্টে এটা কথা কম যে আপোনালোকৰ যেতিয়া এন্ট্ৰেন্স দিব যোৱা দিনা মোৰ বুকু ধাপ ধাপ কৰি আছিল, কেলে নাজানো মই নিজে মানে যেহেতু আপোনালোকক যিমানখিনি বস্তু আপোনাক মই কৰাই থাকো ন, ফাৰ্স্টে মই নিজে কৰো সেইখিনি ন, নিজে অলপ পঢ়ি ল'ব লাগিব। ইনেটো পটককে ভিডিও এটা কেনেকে হ'ব, নিজে ফাৰ্স্টে পঢ়ি কেনেকে মানে ভিডিওটো বনোৱা হয়। তো মোৰো নিজে পঢ়া নিচিনা লাগিছিল বা মই নিজে যে এন্ট্ৰেন্স দিম তেনেকুৱা নিচিনা ফিল হৈছিল হা। আৰু ঘপকে কিবা এটা মোক দি দিবলৈও মানে বেয়া লাগে, কাৰণ কেলে যেহেতু আপোনালোকে কিবা এটা মানে কি কম, এইটো কিবা এটা বিলিভ কৰি পেলাই নি মোৰ ভিডিওটো চাইছে ন যে হেল্প হ'ব বুলি। তো তাত যদি মই মানে জাহা তাহাকে কিবা এটা কৈ দিও, মানে হেতু মোৰ কাৰণে মোৰ মানে শান্তি নালাগিব ন, হেতু কথা। তো হেতু কাৰণে আৰু যেহেতু কোৱালো ফাইনালি হৈ গ'ল এন্ট্ৰেন্স, আৰু মোৰ ভাল লাগিছে যে মই দিয়া কিছুমান কোৱেশ্চন কমন পৰিছে, আৰু সবচে ভাল লাগিছে যে যেতিয়া আপোনালোক আহি মোক মেছেজ কৰিছে, থ্যাংক ইউ সো মাচ। আৰু বিশেষকৈ পূজা বা আপুনি দিয়া মোক বহুত কমন পৰিছে সেইখিনি কোৱেশ্চন, মানে বাকি কিছুমানে কৈছে বাকিখিনি নকৰিলেও মই এটলিষ্ট আপোনাৰ ভিডিঅ' পৰা যিকেইটা চাইছো সেইকেইটা কৰি থৈ আহিছো। তো সেইকাৰণে ভাল লাগিছে মানে হেতু বেলেগ এটা ভাল লাগিছে। মই কৈছো নহয় মানে যদিও মোৰ মানে বহুতে ভিউজ যদিও যিমানটো থাকক নাথাকক কথা নাই, কিন্তু ভাবিছো যিসকলে চাইছে তেওঁলোকৰ হেল্প হৈছে। অবভিয়াসলি হৈছে, বহুতে যেহেতু মেছেজ কৰিছে মই গম পাইছো। তো হেতু মোৰ কাৰণে বহুত বেছি ভাল লাগিছে, কাৰণ মইতো মানে এটো নহয় যে এটোৱে আহিব বুলি ভিডিও মানে বনোৱা নাছিলো বা মানে মই কিবা এটা দিয়া নাছিলো কোৱেশ্চন ন, কিন্তু মানে বহুতখিনি কিবা নিজে অলপ চাই মেলিহে হেনেকে দিয়া হয়। গতিকে তেনেকুৱা কথা। আৰু বাকি আপোনালোকে এটো না ভাবিব যে আপোনালোকৰ কিছুমানে দিয়া মানে ভিডিওবিলাক যিবিলাক আপোনালোকে চালে, যিবিলাক আপোনালোকে পঢ়িলে, সেইখিনি আপোনালোকৰ মানে অথলে যাব বুলি কেতিয়াওৱে নাভাবিব। সেইখিনি আপোনালোকক বহুত হেল্প কৰিব, বহুত বেছি। কাৰণ আপোনালোকে লাইফৰ যি মানে কম্পিটিটিভ এক্সাম দিব, তাত ৰিজনিং, মেথছ, গ্ৰামাৰ পাবই, কোনো কথাই নাই। আৰু জিকে সেইকেইটা বস্তু থাকে সিলেবাছত। তো সেইকাৰণে আপোনালোকে অথলে কৈছে বুলি ভুলতো নেভাবিব, মানে আপোনালোকৰ হেল্প হ'ব, চাব গৈ মেলি কবাত হেল্প হ'ব, হেতু কথা। আৰু হেতু মোৰ ভাল লাগিছে যে মানে মই দিয়া কোৱেশ্চন কিছুমান পৰিছে, হেতু মোৰ বহুত বেছি ভাল লাগিছে, কাৰণ হেতুৱে আৰু কি কাৰণ কম, ভাল লাগিছে। আৰু তাৰপিছত আৰু এটা কথা, আজি মই যিটো আজি মানে মেইনলি ভিডিওটো কিয় বনাইছো চাব হা। আৰু এটা কথা কৈ লওঁ দেই, মানে আপোনালোকে 180+ যদি পায় নহয়, তেতিয়া বেছি ভাল হ'ব। আৰু আউট অফ 400 180+ থাকিলে মানে ভাল, আৰু হেতুকে মই ক'ব বিচাৰিছো। 180 যদি প্লাছ থাকে তো ভাল। আৰু আজি মই যেটো মানে কথা ক'বলৈ ভিডিও বনাইছো, মেইন কথা হেতলে আহিছে। হেতু মানে কি জানেনে, আপোনালোকে জানে মই ইউটিউবৰ ভিডিও কিয় বনাইছো মানে কি, আৰু মই ফাৰ্স্টে ইনে মানে কি দিওঁকে মানে ফাৰ্স্টে ইন্ট্ৰডাকচনৰ এটা ভিডিও দিলো হা। তাৰপিছত ইন্ট্ৰডাকচনৰ ভিডিওটো দিয়াৰ পিছত কি দিছিলো, এটা ভ্লগ দিছিলো দেই। বেয়া ভ্লগ বনাই যাওঁ, মানে যিহেতু জানে ন কথা কৈ ভাল পাওঁ, তো ভাবিলো ভ্লগ এটা বেলেগ বনাবলৈ মন গৈছে, মানে দেখি থাকো ন তো বনাব মন গ'ল, সেইটো ভ্লগ এটা বনালো হা। তাৰপিছত কি হ'ল, এটা ভ্লগ বনালো, তাৰ পিছদিনাৰ পৰা মানে আমাৰ FLN ট্ৰেইনিং আহিলে। তো নহয়, ভ্লগটো বনোৱাৰ পিছত হেৰি বনালো, এইটো BEd তাৰপিছত ভাবি আছো দেই কি কৰিলে মানে মোৰ এটা কথা মানে বহুত হেতু আৰু দেই, মানে হেতু সময়ত মানে ল'ৰা ছোৱালীখিনি 6th চেমত আছিলে ন, বহুত মই তেওঁলোকৰ কথাহে একচুয়ালি ভাবিছো দেই, তেওঁলোকে কি জানে BEd DLED কথা জানে নাই বাৰু, মোৰ নিচিনাকে কিবা নাজানিব নি। মই সেই ফিলটো কিন্তু হয়, সঁচা কৈছো দেই, নিজে যিটো পাই আহো নহয়, মোৰ হেতু বহুত ফিল হয়। মানে বেলেগ চাগে মোৰ নিচিনা বহুত আছে দেই, এনেকুৱা নিচিনা ফিল হৈ থাকে। তো সেইকাৰণে ভাবিলো যে মই হেই কওঁ কি কয়, মানে যিখিনি মোৰ এক্সপিৰিয়েঞ্চ আছে তো এইখিনি শ্বেয়াৰ কৰি দিওঁচোন, কি হয় চাওঁ, যি হ'ব। আৰু যে মানে চিনিয়ে নাপায় ন কোনো, আৰুনো ইউটিউবতনো কি ইমান হেভি মানে ছাবস্ক্ৰাইবাৰ থকা চেনেল আছে বা ভিউজ থকা এইবিলাক চেনেলবিলাক আছে, ক'ত এইটো চাব। হ'লেও ভাবিলে যি হ'ব দি দিওঁ আৰু বোলো, কাৰণ বহুতে সেইখিনি কথা জানিব বিচাৰে, কাৰণ ময়ো এটা সময়ত বিচাৰিছিলো জানিবলৈ হা।
তো সেইকাৰণে কি কৰিলোঁ মোৰ ৰুমমেট বা স্কুল গ'ল তাৰপিছত তেতিয়াতো মানে অকণমান কথা ক'বলৈ এনেই মানে মানুহৰ আগত বনাবলৈ অকণমান কিবা লাগে হা এতিয়াও কিবা লাগে তাৰপিছত মানে কি কৰিলোঁ মই সেইটো ভিডিঅ' বনালোঁ দেই সবচে জমনি কি হ'ল সেই ভিডিঅ'টো আপোনালোকে চাইছে যদি যিয়ে চাইছে গম পায় দিলোঁ নহয় মিউজিকটো বেছি কৈ মেলি কথা কমিয়ে থাকিলে মিউজিকহে বেছি ওলালে মই নাজানো মানে ন এবাৰ এডিটটো নকৰোঁ মই ডাইৰেক্ট ভিডিঅ' বনাই ডাইৰেক্ট দিওঁ কিন্তু জাষ্ট মানে কি কওঁ এইটো মানে সেভ কৰি লওঁগে আৰু এইটো কি আছে VN-ত ভাইটিয়ে শিকাই দিলে আৰু তাৰপিছত সি মানে মোক সেইটো শিকাই দিলে কেনেকৈ মিউজিক দিয়ে মইনো হেতুনো বাও পঢ়া কিবা এটা ইনফৰমেটিভ ভিডিঅ' দিছোঁ তো তাতনো বাও মই মিউজিক দিব লাগেনে কি যে মানে মই তাত মানে দি দিলোঁ তাৰপিছত দি দিলোঁ আৰু কিন্তু কথাখিনি বাৰু মই ঠিক মানে যেনেকৈ ভাবি আছোঁ তেনেকৈ ক'লোঁ দেই ক'লোঁ মেলিলোঁ তাৰপিছত ভিডিঅ'টো আপলোড কৰি দিলোঁ তাৰপিছত 2-3 দিন হ'ল ইমান ভিউজ নাই আৰু 200-100 এনেকৈ আছে আৰু হ'লেও মানে 100টো 100 হৈছে এনেকুৱা নিচিনা আৰু দেই 100 ভিউজ হৈছে বহুত আৰু একদম তাৰপিছত লাহে লাহে কি হ'ল সেই তাৰপিছত সেইদিনা সেইটো দিলোঁ নহয় তাৰপিছত FLN ট্ৰেইনিংটো আহিলে দেই FLN ট্ৰেইনিংটো অহাৰ পিছত FLN ট্ৰেইনিঙৰ বোলো আজি এতিয়া ভালেই হ'ল বোলো মই FLN ট্ৰেইনিঙৰ এইটোকে দেখাই থাকিম কিনো দেখাম তাৰপিছত FLN ট্ৰেইনিঙৰ সেইখিনি 4টা ভিডিঅ' বনালোঁ 4 দিনৰ তাৰপিছত হেতুপা কি হ'ল মানে ভিউজ লাগিলে কমেই হওক কিন্তু মানে ছাৰ বাইদেউহত আছে যে তেওঁলোক ৰিটায়াৰ্ডো হৈছে কিছুমান তাৰপিছত আমাৰ লগতো এনেকৈ আছে ছাৰহতে বেলেগে নাচালেও মানে ছাৰহতে বাৰে ভিডিঅ'টো চাই থাকে মানে দেই তাৰপিছত হেতু মোক ভাল লাগে আৰু মই সেই ভিউজ বুলি নহয় মই একচুয়ালি এতিয়া কৈছোঁ মই ভিউজ পাবলৈ মই ভিডিঅ' বনোৱা নাই আৰু মানে নিজে কিবা এটা ভাল লাগে কৈছোঁ বস কথা ইমানে হেতু কাৰণে আৰু ভাল লাগিলে কিছুমানে চাব ন হেতু বেলেগ এটা কথা বাৰু কিন্তু মানে তেনেকুৱা আৰু মানে তাৰপিছত কি হ'ল সেইটো দিয়াৰ পিছত মই ঘৰলৈ গুচি গ'লোঁ ঘৰলৈ যাওঁতেও এটা এই ব্লগ বনাইছোঁ একদম ব্লগ বনাইহে ঘৰলৈ গৈছোঁ আৰু তাৰপিছত আপোনালোকে চাইছে যদি দেখিছে আৰু তাতো এতিয়াও চাগে 500মান ভিউজ হৈছে তাৰপিছত কি হ'ল ঘৰলৈ গ'লোঁ তাৰপিছত ব্লগ বনাই মেলি গ'লোঁ ঘৰ চব পালোঁগৈ আৰু ঘৰলৈ যোৱাৰ তাৰপিছত এদিন ভিডিঅ' নিদিলোঁ আৰু এদিন নিদিলোঁ তাৰপিছত কি হ'ল ভিডিঅ' এটা কি দিওঁ ঘৰ কাম লগাই আছিলে সেইটোকে কিবা এটা ভিডিঅ' কৰি দি দিলোঁ মুঠতে দিওঁ লাগি থাকে মানে মোৰ প্ৰথম দেই তাৰপিছত সেয়া দিলোঁ তাৰপিছত কি হ'ল সেইটো দিয়াৰ 2 দিনৰ পিছত দেই সেইটো দিয়াৰ 2 দিনৰ পিছত এইটো ভিডিঅ' যিটো আগত BEd আৰু DLEdৰ এনেকৈ কথাখিনি যে কৈছিলোঁ মই সেই ভিডিঅ'টোত মানে কি হ'ল 10K হৈ গ'ল মানে মই আচৰিত খাই গ'লোঁ 10K ভালকৈ চাইছোঁ সঁচাকৈ নে 10,000 মানে একদম পগলা হৈ গৈছে 10,000 হৈছে মানে তেতিয়া ভাবিলোঁ দেই মানে এইটো লাইনতে মই ভিডিঅ' দিয়াই বেষ্ট হ'ব দেই তাৰপিছত মানে তেনেকৈ মই নিজে যিবিলাক কুৱেশ্যন তাত কিছুমানে সুধিছে কুৱেশ্যন কিন্তু হ'লেও মানে নিজে ভাবি আছোঁ যে সেইটো টাইমত মোক কি ফিল হৈছিলে তাৰপিছত আহিলোঁ মিডিয়াম প্ৰব্লেম বহুতৰ মিডিয়াম প্ৰব্লেম থাকে তো তেতিয়া মই কি কৰিলোঁ মিডিয়াম প্ৰব্লেমক সেইখিনি মানে আনিলোঁ তাৰপিছত মিডিয়াম প্ৰব্লেমৰ কথা সেনেকৈ বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ' দেখিছে মানে কেনেকুৱা পিছত মানে একো হেৰি নাই আৰু যেনেকৈ আছোঁ যি কৰিছোঁ মানে তেনেকৈয়ে বনাই দিছোঁ তাৰপিছত মায়ে মানে কয় তই বনাইছ অকণমান লিপষ্টিক চিপষ্টিক লৈ ল'বি ইমান একদম যেনেকৈ তেনেকৈ বনাইছ মোৰ চোৰ আচৰি ল'বি এনেকৈ মানে তাৰপিছত মই মানে মোৰ চোৰ নথাকে মানে কেইটা ভাবিলোঁ নহয় এইটো পটককৈ মানে একদম পূৰা ফোন কেমেৰা লৈ মেলি আৰু সেনেকুৱা কাৰণ কেলৈ মোৰ বেক কেমেৰাটো বেয়া আছিলে এতিয়া বাৰু ভগৱানৰ কিবা মোবাইল এটা দিলে পাপাই তাৰপিছত কি হ'ল সেইটো দিলোঁ তেনেকৈ মানে মোৰ মন গ'লেই হ'ল আৰু যেতিয়াই মন যাব য'তেই মন যাব মায়ে কয় তই অকণমান বেলেগ এডোখৰ জেগাত লৈ ল সেনেকৈ মানে কয় আৰু মায়ে নাই মই ইয়াতে একদম পটাপট একদম কিতাপ এখিনি এনেকৈ জাপিম বা যি থাকক আৰু বটল চটল যি পাওঁ আৰু তাতে মোবাইল থৈ বনা লৈ আহোঁ মানে আপোনালোকে দেখিছে মই স্কিপ কৰি ভিডিঅ' নবনাওঁ ডাইৰেক্ট কৈয়ে যাওঁ আৰু সেনেকুৱা মানে তাৰপিছত সেইটো দিলোঁ দেই লাহে মানে সেনেকৈ আৰু এনেকৈ 5 দিন 6 দিন লাগে আৰু দেই তাৰপিছত 1K হৈ যায় একদম বেলেগ ফূৰ্তি মানে মই একদম সেইখিনি মানে মই এইটো ফূৰ্তি ভিউজটোতো ফূৰ্তি হৈছে বাৰু কিন্তু ফাৰ্ষ্ট ফূৰ্তি মোৰ এইটো কাৰণে হৈছে মানে মই ঠিকেই ভাবি আছিলোঁ মানে বহুতে এনেকুৱা ভিডিঅ' বিচাৰে মানে মই এইটো মানে তাৰপিছত লাহে লাহে কমেণ্টবোৰ পঢ়িলোঁ যিটো কমেণ্টবোৰ পঢ়ি চাওঁ তাৰপিছত যিটো বেছি ইম্পৰ্টেণ্ট হ'ব সেইটো টাইমত মই সেইটো ভিডিঅ'য়ে দিওঁ আপোনালোকে মন কৰিছেনে ভিডিঅ'বোৰ চালে চাব তেনেকৈ দেই যিমান পাৰোঁ সিমান দিওঁ তাৰপিছত আৰু এটা কথা চবে মানে এডমিশ্যন ফিজৰ কথা সুধিছিলে তো এডমিশ্যন ফিজটো মই এতিয়াও কৈছোঁ মানে কি হয় বছৰ অনুযায়ী মানে বস্তুটো অকণমান আপ ডাউন হৈ থাকে তো সেইকাৰণে মই মানে যোৱা বছৰ এডমিশ্যন ফিজটো লগৰ লগত কনচাল্ট কৰি মোৰ লগত বহুতে কৰি আছিলে তেতিয়া তাৰপিছত কনচাল্ট কৰি এতিয়া ওলালে বাৰু এবাৰ তাৰপিছত কনচাল্ট কৰি মেলি মই তেতিয়া সেনেকৈ জনাইছিলোঁ দেই
এইটো হৈছে মোৰ একদম ইউটিউব জাৰ্নি কৈ দিছোঁ আজি মানে কি তাৰপিছত সেয়া গ'ল দেই সেয়া গ'ল তাৰপিছত তেনেকৈ প্ৰত্যেকটো বস্তুৰ ওপৰত ভিডিঅ' দি আহিলোঁ মই ভাবিলোঁ দেই ফাৰ্ষ্টে তাৰপিছত তেনেকৈ বিহু চিহু পিছত এটা ভিডিঅ' দিছিলোঁ তো কি MA মানে মানে MA আৰু BEd একেলগে মানে কি কয় মাষ্টাৰ্ছ আৰু BEd ডিগ্ৰীটো একেলগে ল'লে ভাল নে বেয়া এনেকৈ বহুতে সোধে বা মোৰো মনত মানে সেইটো কুৱেশ্যন খেলাই আছিলে দেই তো সেইটো ভিডিঅ' দিলোঁ সেইটো ভিডিঅ'ত মানে এগৰাকী মেমে কমেণ্ট কৰিছে আপোনালোকৰ কমেণ্টবোৰ মোৰ কাৰণে সিমানেই মেটাৰ কৰে কিন্তু হ'লেও মানে সেইটো কথা কৈছোঁ আৰু মেম এগৰাকীয়ে দিলে দেই তেওঁ ডক্টৰ কিবা এনেকুৱা কি বৰুৱা নে কিবা এটা আছিলে দেই এতিয়াও আছে মই পিন কৰি থৈছোঁ ইমান ভাল লাগিলে নহয় মানে মই কি ক'ম মানে মানে ভিডিঅ' চাইছে মানে সঁচাকৈ মানুহে দেই আৰু সেইটো টপিকবোৰ মানে মোৰ নিজৰ মানে পচন্দ হৈছিলে আৰু এটা কথা দেই মই যে ভিডিঅ' দিয়াৰ পিছত মানে ভাইটিহঁতক বা দিব্যহঁতক এনেকৈ কওঁ মানে চাবা দেই এইটো ভিডিঅ' ভিউজ আহিব সেইটোত সঁচাকৈ আহে আৰু যেতিয়া মোৰ যিদিনা মানে মই মানে কিবা এটা যেন হ'ল ভিডিঅ'টোত যেন কিবা এটা কমি আছে এনেকুৱা ফিল হয় দেই এতিয়া মোৰ কেলৈ নাজানো এতিয়াও মানে সেনেকৈ ফিল হয় নহয় সেই ভিডিঅ'টোত মানে ভিউজ কম আহে দেই সেনেকুৱা হয় মানে তাৰপিছত লাহে লাহে মই মানে ছেটিছফাই মানে ভিডিঅ'টো বনাই সঁচা কৈছোঁ মই ছেটিছফাই মানে কি মই যিটো বস্তু দিব বিচাৰিছিলোঁ সেইটো মানে হৈছে মানে তাৰপিছত আৰু এটা কথা কৈ লওঁ মই ইন্ট্ৰডিউচনত যিটো ভিডিঅ' দিছিলোঁ নহয় সেইটো একচুৱেলি মই এইকাৰণে মই টিচাৰ বুলি নিজকে পৰিচয় দিছিলোঁ কাৰণ তেতিয়া মই সুধিব ন যে কেনেকৈ হ'ল কি হ'ল এনেকৈ তাত কৈছিলোঁ মই কিন্তু বহুতে কিছুমানে সোধা নাছিলে নে সুধিছিলে দেই সেইকাৰণে মানে মই সেইটোত আৰু নবনোৱা নিচিনা লাগিলে কিন্তু পিছত মানে টাৰ্ণটো ধুনীয়াকৈ ল'লোঁ দেই তাৰপিছত সেইটো গ'ল তাৰপিছত কি হ'ল ইনফৰ্মেটিভ ভিডিঅ' দি আছোঁ কি পঢ়িম সেইটো দি আছোঁ তাৰপিছত মানে কি হ'ল মই একচুৱেলি মানে এনেকৈ কুৱেশ্যনছ দিয়াৰ কোনো হেৰি নাছিলে তাৰপিছত বহুতে ক'লে তাৰপিছত মানে তেতিয়া মানে মাক কথাবোৰ কৈ থাকোঁ ন বা দিব্যকো কৈ থাকোঁ ভাইটিকো কৈ থাকোঁ বাৰু তাৰপিছত সিহঁতেও ক'লে মায়েও ক'লে বোলে তই তেতিয়াহ'লে ইমান যদি কৈছে তই কি পঢ়িছিলে তই তাকে দি দে মাক কৈছোঁ যে মা ভয় লাগে নহয় আকৌ বোলো কোনখিনি পঢ়িব আকৌ যদি নাহিবলৈ হয় কি হ'ব এনেকুৱা নিচিনা মায়ে কৈছে সেইখিনি আহিব বুলিনো কোনে মানে ভিডিঅ' বনায় ন জাষ্ট কিনো পঢ়িছিলি কেনেকৈনো পঢ়িছিলি সেইখিনিকে দি দে ক'ৰবাত মানে গম পাব আইডিয়া পাব দি দে নহ'লে সেইখিনিকে এনেকৈ মায়ে কয় দেই তেতিয়া মই মানে গৈ মেলি সেই ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিলোঁ দেই আৰু মানে মই সেইকাৰণে কৈছোঁ যে মই এনেকৈ বুজাওঁতে মানে আৰু কেনেকৈ আৰু এতিয়া কাৰোবাক যদি পঢ়াই দিওঁ ন এনেকৈ ভাইটিকে কিবা এটা বুজাই দিলোঁ যেনিবা তেতিয়া মানে সেইটো পঢ় এনেকৈ যেনেকৈ ভাইটিক কওঁ আৰু মানে আপোনালোককো তেনেকৈয়ে বুজাওঁ ন আপোনালোকে মন কৰিছে বহুত বেছি মানে যিহেতু মোৰ প্ৰফেশ্যন নহয় মই বাৰে কৈছোঁ সেইটো কথা তো এইটোৱে মোৰ আছিলে ইউটিউব জাৰ্নি আৰু এতিয়া মানে বিশেষকৈ এণ্ট্ৰেঞ্চো খতম হ'ল ভাবিছোঁ কি ভিডিঅ' দিম বোলো আৰু এটা কথা বহুতে DLEDৰ কথা কৈছে মানে মই কিছুমান বাৰু ভিডিঅ' মই নিজে চাই মানে কিছুমান ভিডিঅ' দিম বুলি ভাবিছোঁহে কিন্তু মানে এইটো আপোনালোকে নক'ব খালি পৰীক্ষা সময়তে বা দিবগৈ নেকি জল্দি দিয়ক মানে কি গম পায় নাই কিবা এটা বস্তু এতিয়া মই BEdৰ এণ্ট্ৰেঞ্চৰ লগত মই নিজে দি আহিছোঁ তো মোৰ এক্সপিৰিয়েঞ্চ আছে বা কেনেকুৱা টাইপ সেইটো মই গম পাওঁ যিহেতু মই DLEDৰ দিয়া নাই গতিকে মই অকণমান সময় লাগিছে বাৰু গম পাইছোঁ মই এইখিনি মানে ক্লাছ 8লৈকে সেইখিনি চাগে তাৰ ভিতৰৰে কুৱেশ্যন আহিব বুলি মই নিজে আইডিয়া এটা কৰিছোঁ বা গ্ৰামাৰৰ দিব পাৰিম তো দিম বাৰু ভিডিঅ' মই তো এতিয়া আহিছোঁ মই তাৰপিছত আৰু এটা কথা কওঁ দেই তাৰপিছত কি হ'ল মানে তাৰপিছত সপোনতোতো ভবা নাই যে মোৰ 100 ছাবস্ক্ৰাইবাৰ হ'ব 1000 ছাবস্ক্ৰাইবাৰ হ'ব আৰু 4000 ঘণ্টা ৱাটচ টাইম হ'ব বুলি এইবোৰ কণ্ডিশ্যনো নাজানো মই তাৰপিছত যেতিয়া গম পালোঁ এইবোৰ ইমান ভাবি থকা নাই আৰু মানে ভিউজটো চাওঁ বছ হৈ যায় ইমান মই এইবোৰ লাগি থকা নাই দেই কাৰণ নিজৰহে বেয়া লাগিব ন কাৰণ এইটো মই যে একদম ইউটিউবটোকে ধৰিটো লোৱা নাই মই সেনেকুৱা তাৰপিছত কি হ'ল মাৰ্চ এপ্ৰিল মে' মানৰ মাজতে দেই এপ্ৰিলত ভালকৈ ভিডিঅ' দিব লৈছোঁহে মই মে' মানৰ মাজতে মোৰ 1000 ছাবস্ক্ৰাইবাৰো কমপ্লিট হ'ল আৰু 4000 ঘণ্টা কমপ্লিট হ'ল মোৰ মানে একদম মাথা ঘূৰাই গ'ল পগলাহে গ'লোঁ সঁচাকেনে বোলো আৰু পিছৰখিনিতো মই সেইবোৰ নাজানোৱেই তাৰপিছত মানে পটাপট মানে তাৰপিছত দিব্যও চাই আছে ভাইটিয়েও চাই আছে তাৰপিছত এতিয়া কি কৰিব লাগে নাজানো নহয় এতিয়া সুধিবলৈও মান নাই কি কৰোঁ মানে ইউটিউবত চায়ো মানে মই ভ্ৰমকতে চব পাহৰি গৈছোঁ মানে কি সঁচাকৈনে এইবিলাক হয়নে তাৰপিছত দিব্যই চাই মেলি আৰু লাহে যিখিনি কৰিব লাগে সেইখিনি কৰি দিলে তাৰপৰা ভাবিলোঁ কি এতিয়া চাগে মই পইচা পাম নেকি তাৰপৰা কি হ'ল এইটো ভাবিমেই ন মানে সেইটো হৈ গ'ল ভাবিছোঁ তেনেকৈ চাগে পইচা পায় সেইকাৰণে ভাবিছোঁ এতিয়া পইচা পাম নি বুলি ভাবিছোঁ নহয় তাৰপৰা আকৌ মানে এইবিলাক AdSense পিনৰ কাৰণে এপ্লাই কৰিব লাগিব তাৰপিছত AdSense পিনৰ কাৰণে এপ্লাই কৰি দিলে হ'ল তাৰপিছত চাব দেই মোক কিমান মানে আপোনালোকক বহুত থেংক ইউ মানে মই নিজে পগলা কৈছোঁ
মই কৈছোঁ নহয় যে এপ্ৰিলৰ পৰা ভালকৈ ভিডিঅ' দিব লৈছোঁহে মই এপ্ৰিল মে জুন জুলাই ন 4 মাহ জুলাই 4 তাৰিখে আছিলে হা জুলাই সেই তাৰিখ 4 তাৰিখ নে 3 তাৰিখ আছিলে জুলাই মেবি 3 তাৰিখে হ'ব এইখন চাওক ফাইনেলি এখন মই পাই গ'লোঁ AdSense পিন যিহেতু মই কি কয় ফ্ৰণ্ট কেমেৰাত বনাইছোঁ গতিকে এইটো উল্টা দেখিছে তো AdSense পিন গুগল AdSense পিন চুবলৈ পালোঁ সেইটো কাৰণে মোৰ বহুত ডাঙৰ কথা সঁচা কৈছোঁ কাৰণ যিহেতু মোৰ বেকগ্ৰাউণ্ডত কোনো ইউটিউবাৰ নাই বা সেনেকুৱা ধৰণৰ নাই দেই এইটো হৈছে বেক চাইড আৰু এইটো হৈছে ফ্ৰণ্ট চাইড উল্টা দেখি পাইছে যিহেতু হেৰি এইটো কি কয় ফ্ৰণ্ট কেমেৰাত মই এতিয়া ভিডিঅ' বনাই আছোঁ এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা গম পাইছেনে মই যে একদম কি কয় এইটো চিলভাৰ প্লে বটন পোৱা নিচিনা লাগিছে সঁচাকৈ কৈছোঁ এইটো যে চুবলৈ পাইছে এইটো মোৰ বহুত ডাঙৰ কথা মই একদম ফাইলত ভৰাই মেলি লৈ আহিছোঁ সঁচাকৈ ডাঙৰ ন কাৰণ কেলৈ আমিনো কনচা আমাক কোনেনো চিনি পায় কোনেও নাপায় হ'লেও যে এইখন ফাইনেলি পালোঁ মানে বহুত ডাঙৰ কথা মই কৈছোঁ ন বহুত ডাঙৰ কথা মানে কিমান ফূৰ্তি লাগিছে আপোনালোকক মানে সেইটো কথা কেলে কম মানে কম নালাগিব ন কিন্তু হ'লেও মানে ধেনে ধৈৰ্য ধৰি আছোঁ আপোনালোকৰ পৰীক্ষাটো খতম হওক আৰু মই এইটো শ্বেয়াৰ কৰিম বুলি আৰু এইটো হৈছে গুগল AdSense পিন আৰু ইয়াৰ ভিতৰত যে কোনফালে থাকে নাজানো জানেনে কি কৰিলোঁ মই এইটো হৈ গ'ল মোৰ চক বেলেগে কোনফালেদি কাটি উলিয়াই জানো কোনফালেদি আমি মানে মিস্ত্ৰী লাগিলোঁ মানে এইখনৰ লগত মই মানে একদম ইফালে নেফালিবি কিবা এটা হৈ যাব এনেকৈ নিচিনা কৈছোঁ হা তাৰপিছত কি হ'ল এনেকুৱা টাইপ হৈ থাকিলে এইখন এইটো হৈছে পিন উল্টা হৈ আছে পিনটো এইটো 117710 এইটো ক'লেও একো নহয় কাৰণ কেলৈ এইটো চবৰে কাৰণে বেলেগ থাকে মোৰ যিহেতু পূজাজ ৱৰ্ল্ড মোৰ চেনেলটোৰ কাৰণেও এইটো বেলেগ বা বেলেগ এটা চেনেলৰ কাৰণেও বেলেগ হয় গতিকে এইবিলাক তাৰপিছত এইখনত এনেকৈ কিবা কিবি লিখা আছে পিন লিখা আছে তাৰপৰা এইখনত এনেকৈ একদম ধুনীয়াকৈ আছে ৱেলকাম টু গুগল AdSense your account isn't set up to receive payments yet please follow the instructions to verify your address তাৰপিছত এইটো ভেৰিফাই এড্ৰেছ মানে সেইটো আৰু কিবা AdSenseৰ কিবা থাকে একাউণ্ট খুলিবলৈ সেইটো খোলা হৈ গৈছিলে আগে পিনটোৰ কাৰণে ভৰাবলৈ ৰৈ আছিলোঁ তো পিনটো ফাইনেলি আহি গ'ল 6টা ডিজিট থাকে ইয়াত কৈছোঁ 117710 6টা ডিজিট 2 2 4 5 6 6টা ডিজিট তো 6টা ডিজিট মই পুট কৰি দিলোঁ কিন্তু পইচা এতিয়ালৈকে পোৱা নাই বাৰু দেই কৈ দিছোঁ খালি মানে এইখিনিলৈকে হ'ল এইটোৱে মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা মানে কি ক'ম আৰু মানে বুজাবই নোৱাৰোঁ মই গম পাইছে আৰু হ'লেও মানে এইটো বহুত বেছি ভাল লাগিলে দেই মোৰ সঁচা পূজা বৰা তিয়ক ৰজাবাৰী গাঁও একদম ধুনীয়াছে আহিছে আৰু যোৰহাট মানে একদম মজা লাগি গ'ল মোৰ AdSense পিনটো চুবলৈ যে পালোঁ সেইটো বহুত বেছি ডাঙৰ কথা সঁচা এইটো মিস্ত্ৰী লাগি এনেকুৱা কৰি পেলালোঁ নে কিবা এনেকৈ বেলেগকৈ খোলাহে আছিলে নে কিবা আছিলে এনেকৈ চাব লাগে মই এইফালেও খোল খাই থাকিলে এনেকুৱা হৈ থাকিলে কিন্তু এটা ধুনীয়াকৈ মই এইটো ফাইলত থৈ দিছোঁ গুগল AdSense পিন পূজাকা তো এইটোৱে মোৰ আপোনালোকক ক'বলৈ আছিলে মানে জনাবলৈ আছিলে যে ফাইনেলি আপোনালোকৰ পূজা বায়ো গুগল AdSense পিনটো পালে মানে এইখন যিখন ডাকযোগে আহে মই মানে আমাৰ মামায়ে কৰে ডাকঘৰত তাৰপিছত মই মানে সদায় মামাক সোধোঁ মই আহিলে নিবাও তাৰপিছত মানে তাত কোৱাই আছে 7 দিন বা 10 দিন বা কিছুমানৰ এমাহ লাগে দেই এমাহমান লাগে তাৰপিছত মই মানে ভাবিছোঁ দেই আমাৰ বোলো গাঁৱলীয়া জেগা চাগে এমাহমানতো লাগিবই হ'লেও মানে মই একদম এপ্লাই কৰা পিছদিনাৰ পৰা সুধি আছোঁ মামা আহিছে নিবাও তেওঁ কৈছে হে নাই অহা মই আহিলে কি চিনি হয়ো তেওঁ কি চিনি নাপাব নিবাও হ'লেও মানে সুধোঁ আনকি শুই মইতো ঘৰ গ'লে দেৰিকৈ উঠোঁ মই শুই উঠা সদায় দেৰি উঠি মানে তেওঁলোকে মামা অফিচ যায়গৈ তেতিয়াও মই ফোন কৰি সুধিম মামা আহিলে নিবাও এনেকৈ তাৰপিছত ক'ব হে নাই অহা আহিলে কম নহয় তাৰপৰা কি হ'ল 3 তাৰিখৰ দিনাখন যেতিয়া 3 তাৰিখে হ'ব চাগে দেই 3 তাৰিখৰ দিনাখন মই ইয়াৰ পৰা যোৱাৰ পিছত মানে আমি হেৰিলৈ গৈছিলোঁ শিৱসাগৰ শিৱ মন্দিৰ তাৰপিছত আৰু জগন্নাথ মন্দিৰলৈ আহিছোঁ ডিব্ৰুগড়ৰ ৰাস্তাতে একদম ফোন কৰিছে তোৰ বোলে কিবা নহয় এনেকৈ কৈছে তই মিঠাই লৈ আহিবি দেই বস্তু এটা আহিছে একদম মই গম পাই গ'লোঁ সেইখন আহিলে নি বুলি কৈছোঁ আহিলে বোলো একদম তেনেকৈ থৈ দিয়ক অকণো নুচুব এনেকৈ কৈছোঁ আৰু এনেওতো তেনেকৈ থ'ব ন কাৰণ মামীয়ে কৈছে মই ধুনীয়াকৈ ট্ৰাংকত ভৰাই থৈছোঁ এনেকৈ কৈছে আৰু মানে মোৰ কাৰণে এইটো বহুত বেছি সঁচা কৈছোঁ বহুত বেছি আৰু ইম্পৰ্টেণ্ট আৰু আমিহে বুজি পাওঁ ন ল'ৰা ছোৱালীবোৰে মাহঁতে মানে গম পাইছে এইটো কিবা এটা সেনেকৈ হেৰি আৰু বোলে ইমানো মানে আমি যেনেকৈ গম পাওঁ গুগল AdSense পিনৰ মানে কেনেকুৱা মানে একদম সেইটো মানে মাহঁতে গম পাইছে নে কি মই গম নাপাওঁ খালি মানে ইমানো কি আৰু গম পাইছে নহয় এনেকুৱা মানে
আমি যেনেকৈ আমাৰ যিটো মানে একদম বেলেগ এটা এক্সাইটমেণ্ট ন সেইটো বস্তু মানে মাহঁতে ফিল কৰিব নোৱাৰে কাৰণ কেলৈ ইমানোতো মাহঁতেও নাজানে ন ইউটিউবৰ এনেকুৱা কথা কি এনেকুৱা পাপাকো এনেকৈ কৈছোঁ ইমানো কথাবোৰ সেইবোৰ বুজি নাপায় ন চব একেহে মাহঁত তাৰপিছত সেইটো কথা আপোনালোকক মোক ক'বলৈ আছিলে কৈছোঁ ঢেৰ কথা কওঁ দেই সেইটো কাৰণে কথা বেছি কৈ পাওঁ কিন্তু মানে ক'বলৈ আছিলে আৰু সেইটো কথা আৰু লাষ্ট মই এটা কথা ক'ব বিচাৰোঁ মানে কি জানেনে আপোনালোকে মানে মই এইটো বুজি পালোঁ এখন লৈ মেলি এইটো সঁচাকৈ কৈছোঁ মই মিছা কথা কোৱা নাই মানে কি কিবা এটাত যদি আপোনালোকৰ ইণ্টাৰেষ্ট আছে কিবা এটা যদি আপোনালোকৰ মানে মন আছে হা সেইটো কৰক এইটো নহয় যে মানে মই এইটো কৈছোঁ কিবা এটা যদি আপোনালোকৰ কিবা এটা শ্বেয়াৰ কৰিব মন আছে তো ইউটিউবত আপোনালোকে সঁচাকৈ কৰিব পাৰে সঁচাকৈ কৈছোঁ মই আপোনালোকে যদি মানে মনটো খুলি মেলি বা একদম মানে কোনো স্বাৰ্থ নোহোৱাকৈ যদি কামটো কৰে নহয় ভগৱানেও চকু মেলি চায় সঁচা কথা কৈছোঁ মানে ইউটিউবৰ পৰা পইচা ইনকাম কৰিম বুলি কথা নহয় কিন্তু আপোনাৰ কথাই বহুত কিজনক যদি হেল্প কৰে নহয় তাৰ সমান মানে ছেটিছফেকশ্যন নায়ে নেকি চাগে সেনেকুৱা নিচিনাই মোৰ ফিল হয় সঁচা কৈছোঁ সেইকাৰণে আপোনালোক যদি কিবা এটা মানে যিকোনো কোনোবাই আৰ্ট কৰি ভাল পায় কোনোবাই কিবা কৰি ভাল পায় যি ভাল পায় আপোনালোকৰ ইণ্টাৰেষ্ট য'ত বেছি আপোনালোকে নিজে জানে ন সেই বস্তুটো আপোনালোকে উলিয়াওক আৰু ইউটিউবত শ্বেয়াৰ কৰক মই ভাবিছোঁ সঁচাকৈ ভাল হ'ব টাইম উলিয়াই অকণমান ভালো লাগিব ন কিন্তু ভাল লাগিলেহে কৰিব কাৰণ কিবা এটা কামত ভাল নেলাগিলে সেইটো কাম মানে কৰিবলৈ আমনি লাগে সেইটো কথা এতিয়া মই কথা কৈ ভাল পাওঁ তো মোৰ ভাল লাগিছে কথা কৈ আছোঁ মোৰ ভাল লাগিছে মানে মোক ভাল লাগে সঁচা কৈছোঁ বা কিবা এটা যদি কোনোবাই মোক সোধে সেইটো কথা মই যদি জানো সেইটো এক্সপ্লেইন কৰি মই খুব ভাল পাওঁ সেইটো কথা আৰু তেনেকৈ মানে আৰু সেইকাৰণে আৰু ফাইনেলি এখন পাই গ'লোঁ মই AdSense গুগল AdSense পিন তো আপোনালোকেও মই ভাবিছোঁ কি কিবা এটা যদি মানে সেনেকুৱা কিবা লাইনত যাব বিচাৰে বা মানে নিজৰটো কৰক নিজে কিবা এটাতো কৰিব লাগিব ন এতিয়া এণ্ট্ৰেঞ্চ দিছে কিবা এনেকুৱা বা টিচিং লাইনত যাব সেইটো খুব ভাল কিন্তু সৰুকৈ কিবা এটাও কৰিব পাৰে মানে ইউটিউবত দেই প্লেটফৰ্মটো ভাল হয় বেয়া নহয় আপোনালোকে কি কয় যিটো নিজৰ মানে হেৰি আৰু যিটো ভাল লাগে কৰি ভাল লগাটো শ্বেয়াৰ কৰিব পাৰে তাৰমানে মই সেইটো কথা কৈছোঁ খালি ভিউজৰ ওপৰত নাযাব মই সেইটো নিজে গম পালোঁ দেই মই কেতিয়াও ভিউজৰ ওপৰত মোৰ ভিউজ বেছি হ'ব মোৰ ছাবস্ক্ৰাইবাৰ বেছি হওক বুলি মই ভিডিঅ' বনোৱা নাছিলোঁ সঁচা কথা কৈছোঁ খালি যিসকলে চাইছে লাগিলে 10 জনে চাওক তেওঁলোকে মোৰ কথাখিনি বুজি পাওক আৰু মানে হেল্প হওক এইটোৱে ভাবিছিলোঁ দেই সঁচা কৈছোঁ তো এইখিনিয়ে মোৰ শ্বেয়াৰ কৰিবলৈ আছিলে আজি মোৰ মানে মনৰ কথা বুলিও ক'ব পাৰি বাৰু তো বা মাতিছে যেনে অভিয়াছলি তো সেইটো কথা বাকী আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিলে এইটো কথা ক'বলৈ ভাল লগা ভিডিঅ' বনাইছিলোঁ আজি ইমান ভাল লাগিছে মই বুজাব নমনে ধুনীয়া আছে থৈছে আজিহে আহিছে কি কয় যে ঘৰৰ পৰা আহিছোঁ ন তাৰপিছত মই বমাকো দেখাইছোঁ বমা চাওক এইটো মই পালোঁ গুগল AdSense পিন চুই চাইছোঁ বমাকো চুই যাব লাগিছোঁ ইমান হেৰি ন এনেকৈ কৈছোঁ মানে যিয়ে আমি মানে যিসকলে মানে সেইটো কষ্টটো কৰিছে নহয় ইয়াৰ ভেলুটো তেওঁলোকে বুজাব কিমান কষ্ট অন্তত আহিছে মানে আৰু বহুত ইমান লাখ কোটি মানুহৰ মাজত মানে নিজকে অকণমান 1000 মানুহে চিনি পোৱাটো বহুত ডাঙৰ কথা সঁচা কৈছোঁ তো সেইকাৰণে ভাল লাগিছে আৰু খালি আপোনালোকে মোক প্লিজ ৰাস্তাত দেখিলে মানে মাতিব দেই বাকী ভিডিঅ'টো ইমানেই আছিলে আজিৰ কাৰণে থেংক ইউ ছ' মাছ